নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ 2025 আৰু 26 শিক্ষাবৰ্ষৰ বাবে ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলৰ কি পাঠ্যপুথি থাকিব আমি জানোৱেই তথাপিতো কেইখনমান পাঠ্যপুথি এবাৰ নাম সলনি কৰা হৈছে হয়তো ভিতৰৰ বিষয়বস্তু সলনি হৈছে লগতে দুখনমান কিতাপ বেছিকৈ হয়তো পাব কোনকিটা শ্ৰেণী কিতাপ বেছিকৈ পাব আৰু কোনকিটা শ্ৰেণী নতুন কিতাপ সংযোজন হৈছে সেই বিষয়ে আমি ভিডিঅ'টোত আৰম্ভণি পৰা শেষলৈকে জানিবলৈ চেষ্টা কৰিম যদি আপোনালোকে কিতাপখিনিৰ নামখিনিৰ তথ্যটো লাগে তেতিয়াহ'লে মই এই পিডিএফটো আপোনালোকক দিব পাৰিম আৰু আপোনালোকে তলত কমেন্ট বক্সত মোক মতামতটো জনাব আহক আমি কি কিতাপ আছে আমাৰ এবাৰ শিক্ষাবৰ্ষত জানিবলৈ চেষ্টা কৰোঁ ক শ্ৰেণীৰ বাবে 2024-25 শিক্ষাবৰ্ষৰ যি তিনিখন আছিল পাঠ্যপুথি সেই তিনিখনেই থাকিব অকণিৰ কৰ্মপুথি সাক্ষৰতা অকণিৰ কৰ্মপুথি সাংখ্যিকতা বিগিনাৰ্ছ ইংলিছ দ্বিতীয়তে প্ৰথম শ্ৰেণীৰ বাবে জংকাৰ অকণিৰ গণিত বিগিনাৰ্ছ ইংলিছ তিনিখন থাকিব পাঠ্যপুথি দ্বিতীয়তে থাকিব দ্বিতীয় শ্ৰেণীৰ বাবে জংকাৰ অকণিৰ গণিত বিগিনাৰ ইংলিছ তিনিখন থাকিব দ্বিতীয় শ্ৰেণীৰ কাৰণে আৰু তৃতীয় শ্ৰেণীৰ কাৰণে ইংৰাজী পাঠ্যপুথিখনৰ নাম হ'ব ব্লজুম আমাৰ চৌপাশৰ পৰিৱেশ আমাৰ গণিত 1 স্পন্দন 1 ৰঙেৰে খেলেৰে নামৰ এখন কিতাপ থাকিব এবাৰ তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিখনৰ নামটো সলনি কৰি স্পন্দন কৰা হৈছে তৃতীয় শ্ৰেণীত এবাৰ আৰু 4টা ভাষাৰ পাঠ্যপুথি সংলগ্ন কৰা হৈছে লগত মিচিংসকলৰ কাৰণে এখন থাকিব ngoluk potin আমাৰ কিতাপ বুলি ৰাভাসকলৰ কাৰণে থাকিব চাংনাৰী টাইসকলৰ কাৰণে থাকিব লিকসাম কামটাই আৰু তিৱাসকলৰ কাৰণে থাকিব সিঙাই ফুলি এনেকুৱা ধৰণৰ এখন কিতাপ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে দিয়া হ'ব গোটেই অসমত আলিয়া লিগাঙৰ দিনাখন শিক্ষামন্ত্ৰী মহোদয় ঘোষণা কৰিছিল 200খন বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যপুথি প্ৰদান কৰিব চতুৰ্থতে থাকিব অংকুৰণ নতুন গণিত আমি আৰু আমাৰ পৰিৱেশ ইংৰাজী চতুৰ্থ শ্ৰেণীৰ বাবেও মিচিং আৰু ৰাভা ভাষাত কিতাপ দিয়া থাকিব এখনকৈ কিতাপ থাকিব সেই দুখন কিতাপ যিবিলাক অঞ্চলত হয়তো সিলেক্টেড বিদ্যালয়সমূহত চৰকাৰে সেই কিতাপখিনি যোগান ধৰিব আৰু তাতে পাঠদান কৰিব লাগিব ক্লাছ 5ৰ কাৰণে থাকিব অংকুৰণ নতুন গণিত আমি আৰু আমাৰ পৰিৱেশ ইংৰাজী 4খন কিতাপ থাকিব আৰু 6ৰ কাৰণে নতুন গণিত পাৰ্ট 1 ইংৰাজীত এখন নতুন গণিত পাৰ্ট 2 অসমীয়াত এখন আমাৰ বিজ্ঞান পাৰ্ট 1 অসমীয়াত আমাৰ বিজ্ঞান পাৰ্ট 2 ইংৰাজীত আৰু ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিখনৰ নামটো এবাৰ সলনি কৰি উন্মেষ ৰখা হৈছে আৰু ইংৰাজী পাঠ্যপুথিখনৰ নামও সলনি কৰি ৰেইনবো ৰখা হৈছে ৰেইনবো পাৰ্ট 1 হয়তো অহা নেক্সট বছৰ ক্লাছ 7ত পাৰ্ট 2 আহিব আৰু তাৰ নেক্সট বছৰ ক্লাছ 8ত পাৰ্ট 3 হ'ব তাৰ লগত থাকিব সমাজ বিচিত্ৰা পাঠ্যপুথি সমাজ বিচিত্ৰা বুলি এখন কৰ্মপুথি থাকিব ITC এখন ইংলিছ স্মাৰ্ট ক্লাছৰুম বিলাক যেহেতু ক্লাছ 6ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে পায় তাৰ কাৰণে এখন ITC কিতাপ থাকিব আৰু চৰিত্ৰ পাঠ নৈতিকভাৱে যাতে ছাত্ৰ-ছাত্ৰীসকল সবল হয় 6ৰ পৰা তাৰ ওপৰত এখন চৰিত্ৰ পাঠ থাকিব চৰিত্ৰ পাঠখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ নৈতিক চৰিত্ৰ কেনেকৈ ভাল হয় তাৰ ওপৰত সম্পূৰ্ণ বিশ্লেষণ আছে আৰু কলা আৰু ব্যায়াম বুলি এখন কিতাপ থাকিব আৰু আৰবী পাঠ যিবিলাক মুছলিম ধৰ্মাৱলম্বী এলেকাত থকা তেনেকুৱা স্কুলবিলাকৰ ক্লাছ 6ৰ কাৰণে আৰবী পাঠ বুলি এখন হয়তো কিতাপ যোগান ধৰিব চৰকাৰে মুঠতে ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে 11খন কিতাপ থাকিব ক্লাছ 7ৰ কাৰণে গণিতৰ পাৰ্ট 1 পাৰ্ট 2 থাকিব বিজ্ঞানৰ কাৰণে পাৰ্ট 1 পাৰ্ট 2 থাকিব সমাজ বিজ্ঞানৰ এখন কিতাপ থাকিব ইংৰাজী কিতাপখনৰ নাম সানবিন ইংলিছ ৰিডাৰ থাকিব ITC স্মাৰ্ট ক্লাছৰুমৰ কাৰণে প্ৰতিটো সপ্তাহত এটাকৈ ক্লাছ ছাত্ৰ-ছাত্ৰীসকলক কৰিব লাগিব আৰু হিন্দী এখন পাঠ্যপুথি থাকিব এবাৰ ক্লাছ লগতে অংকুৰণ থাকিব আৰু ক্লাছ 8ৰ কাৰণে এবাৰ দুখন কিতাপ বেছিকৈ আহিব হেতু হৈছে গণিতৰ পাৰ্ট 2 আৰু বিজ্ঞানৰ পাৰ্ট 2 তেওঁলোকৰ ইংৰাজী এবাৰ বিজ্ঞান আৰু গণিতত সংলগ্ন হ'ব আৰবী পাঠ এখন থাকিব ভূগোল আৰু ইতিহাস বিজ্ঞান
ইতিহাস আৰু ৰাজনীতি বিজ্ঞান, অংকুৰণ, ছানবিন, ইংলিছ ৰিডাৰ, ITC কাৰণে এখন ইংলিছৰ কিতাপ থাকিব। এইখিনিয়ে হৈছে ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলক যি পাঠ্যপুথি চৰকাৰে 2025-26 শিক্ষাবৰ্ষৰ কাৰণে যোগান ধৰিব, এই পাঠ্যপুথিখিনিৰ নাম এইখিনি। আৰু এয়া হৈছে সকলো অকল অসমীয়া মিডিয়ামৰ বিদ্যালয়সমূহৰ বাবেহে। বাকী অন্য মিডিয়ামৰ বিদ্যালয়সমূহৰ বাবেও পাঠ্যপুথি আছে, সেইবিলাকৰ নামবিলাক বেলেগ বেলেগ। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। পাঠ্যপুথিখিনি আপোনালোকৰ বিদ্যালয়লৈ আহিলে নিশ্চিতভাৱে আপোনালোকে নামখিনি গম পাব। ভিতৰৰ বিষয়বস্তুৰ লগত পৰিচিত হৈ আছে কিছুমান, আৰু নতুনখিনিৰ লগত পৰিচয় হ'ব। আৰু ভিডিঅ'টো আগতীয়াকৈ আপোনালোকক পাঠ্যপুথিখিনিৰ নামখিনি জনাবলৈ চেষ্টা কৰিলোঁ। আকৌ এবাৰ আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণী অনুপাতে পাঠ্যপুথিখিনিৰ নামখিনি এবাৰ চালোঁ, পঢ়ি চালোঁ আৰু গম পালোঁ। আশা কৰিছোঁ আপোনালোকে কথাখিনি ভাল পালে। ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।